আৰু সকলোকে নমস্কাৰ সুভাৱনা ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু আজি ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আমি ঘৰতে খেতি কৰিছোঁ আৰু এই ভিডিঅ'টো বহুত দিনতে মই বনাই থৈছোঁ কাৰণ মই কেতিয়া দিওঁ ভিডিঅ'টো গম নাপাওঁ কাৰণ এতিয়া আজি ষ্টাৰ্টিং কৰিছোঁ এইটো মই সম্পূৰ্ণ আমাৰ কেনেধৰণে খেতি কৰিছিলোঁ সেইখিনি মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ কিন্তু যিমানখিনি পাৰোঁ সেইখিনি উঠাম বাৰু আৰু এই লাওজোপা আছে এইটো মই গাঁৱৰ পৰা আনি পিনি লগাইছোঁ এইটো মোবাইলৰ কেমেৰাটোত বেলেগকৈ আহিছে এইটো যে মই যে গাঁৱৰ পৰা আহি লগাইছোঁ আনি পিনি লগাইছোঁ বহুত ডাঙৰে হৈ গৈছে ভাবিলোঁ আজি মই আপোনালোকক দেখাওঁ কি কৰিব উলিয়াইছোঁ ন কিনো খেতি কৰিছোঁ সেইটো দেখাওঁ বোলো ভাবিলোঁ আপোনালোকক আৰু সেয়ে ভিডিঅ'টো কৰিছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু এতিয়া দেখাওঁ আপোনালোকক আৰু এইটো ধুনীয়াকৈ এজোপা ডাঙৰ হৈ গৈছে চাওকচোন কিন্তু ভিটামিনৰ অভাৱ হৈছে ইয়াৰ লেৰেলা হৈছে ভিটামিনৰ অভাৱ হৈছে এইটো পুৰা ডাঙৰ হৈ গৈছে আৰু এইপিনে এতিয়া এইখিনি কৰি আছে ধুনীয়াকৈ এইপিনে মই লাই পাত সিদিনাখন লাই ৰুলোঁ 10-15 জোপামান কিনি আনি লগালোঁ যে অকণমান ডাঙৰ হৈছে কিন্তু জানে ইয়াতে নহয় লগালোঁ যে লগোৱাৰ পিছত এইখিনি ফুলিয়ে গ'ল ডাঙৰ নহয় মানে খুব বেছি ডাঙৰ নহয় আৰু একদম ফুলিয়ে গ'ল চাওকচোন এতিয়ানো ফুলিবলৈ হৈছিলে নাই বাৰু ইমান অকণিতেই কিন্তু ফুলি গৈছে আৰু এইপিনে আমাৰ কি হেচিব এতিয়া ইয়াত কি লগাম ধনিয়া মূলা লাই ন লাই লফা ধনিয়া মূলা অকণমান কৰিম আৰু আমাৰ দুজন মানুহৰ কাৰণে হৈ যাব কিনো ইমান নালাগে বেছি আৰু ধুনীয়াকৈ এইবাৰ পূৰা খেতি কৰিম আপোনালোকক দেখাম পিছত কিমান ডাঙৰ হোৱাৰ পিছত দেখাম আৰু আমি ইয়াতে ধুনীয়াকৈ কোৰ বনাই লৈছোঁ সদায় ৰাতিপুৱা কুৰি চাওকচোন ইমান আৰু যে এতিয়া মাটিখিনি মানে সিঁচিবৰ কাৰণে বা কিবা লগাবৰ কাৰণে সম্পূৰ্ণ ৰেডি হৈ গৈছে ইয়াত ধুনীয়াকৈ ভাগ কৰি দিছে দেখিছেনে 3টা ভাগ কৰিছে আৰু এইখিনি সিঁচাখিনি সেইদিনে সিঁচিলে আৰু মই আপোনালোকক নেক্সট টাইম দেখালোঁ এইখিনি মূলাখিনি যিহেতু ডাঙৰে হ'ল এইখিনি লাই আছে সৰুখিনি লাই আৰু যিখিনি কাপোৰ দি ঢাকি ৰাখিছোঁ এইখিনি হৈছে ধনিয়া গুটি কাৰণ আমাৰ ইয়াত নহয় বহুত পাৰ আছে পাৰ চৰাই আছে আৰু সেইকাৰণে মানে পাৰ চৰাই বহুত ডিষ্টাৰ্ব কৰে তাৰ কাৰণে ঢাকি ৰাখিছোঁ ধনিয়া গুটিবিলাক কাৰণে এইপিনে লফাই আৰু চাওকচোন লাওজোপা এইখিনি গজালৈকে লাওজোপাও ডাঙৰে হৈ গৈছে আৰু এইবিলাক লাইবিলাক মই যে ৰুইছিলোঁ আপোনালোকক দেখাইছিলোঁ এইখিনি মূলাখিনি চাওকচোন ইমান ভাল ঘৰত কৰা খেতি ন ঘৰত কৰা খেতি মানে খাবলৈ ভালেই লাগে আৰু মই আজি ভাবিলোঁ অকণমান ডাঙৰ হৈছে মই অকণমান উঠাওঁ বুলি চাওকচোন মই উঠালোঁ আৰু এইখিনি আমাৰ দুজনৰ কাৰণে হৈ যাব যিহেতু মাইনা সৈতে 3জন আৰু ধুনীয়াকৈ উঠাই পিনি লৈ গৈছোঁ আৰু ৰান্ধি খালোঁ আৰু তাৰপিছত মই ভাবিলোঁ আপোনালোকক বহুত দিন মই দেখাব নোৱাৰিলোঁ অকণমান ব্যস্ত থকাৰ বাবে আৰু লাওখিনি চাওকচোন কিমান ডাঙৰকৈ লাগি আছে আৰু বিৰাট ডাঙৰ হৈছে আৰু এইপিনে আমাৰ কবি খেতি কৰিলোঁ বেঙেনা খেতি কৰিলোঁ কিন্তু দুখৰ কথা কি জানে গৰুহে আহি চব কবি খাই উঘালি শেষ বৰ দুখ লাগিছে জানেনে ইমান কষ্ট কৰি ৰুলোঁ আৰু এইপিনে সৰু বিলাহী চাওকচোন ইমান সুন্দৰ দেখাতে কেনেকুৱা লাগিছে হয়নে বাৰু কিমান ভাল লাগে হয়নে আৰু এইপিনে সৰু বিলাহী ধুনীয়াকৈ উঠাই লৈছোঁ মই আৰু এনেধৰণে উঠাই পিনি মাজে খাই থাকিবলৈ হ'ব আৰু লাওটো ভাবিলোঁ আজি কাটিম বুলি সেয়ে আপোনালোকক দেখাওঁ বুলি আহিলোঁ লগতে মই আজি যিহেতু কাটি পিনি খাম তাৰ কাৰণে আৰু এইপিনে লাওটো কাটিবলৈ আহিছোঁ আৰু কাটিম আৰু খাম আপোনালোকক দেখাই থাকিম বহুত দিনৰ আগতে ভিডিঅ'টো বনাই থোৱা যিহেতু আমাৰ গাঁৱৰ পৰিৱেশ চাওকচোন আমাৰ গাঁৱৰ ওচৰতে এখন নদী আছে সোৱণশিৰি নৈ যাক কওঁ আমি আৰু যিহেতু এতিয়া খৰাং বতৰ সেয়েহে খুব পানীটো কমেই হৈ থাকে চাওকচোন কিমান সুন্দৰ নদীখন আৰু এতিয়া সন্ধিয়া যিহেতু আমি আবেলি সময়ত ওলাইছোঁ ইয়াৰ পৰিৱেশটোৱে বেলেগ এটা ৰূপ দি থাকে দেখিয়ে সঁচাই মানে কিবা ফ্ৰেছ ফিল কৰোঁ ন সেয়েহে ভাবিলোঁ মই আপোনালোকক দেখাওঁ লগতে আৰু আমাৰ এইপিনে দিয়ে আছে চাপৰি আমি যিহেতু চাপৰি বুলি কওঁ আৰু তাতে আমাৰ গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ খেতি কৰে যিহেতু এতিয়া আলু ছিজন আলু সৰিয়হ মাটিমাহ যিমান এইখিনি মানে ধান খেতি বাহিৰে যিখিনি আছে সকলোখিনি তাতে কৰে তাকে ভাবিলোঁ মই আপোনালোকক লৈ যাওঁ তালৈ আৰু মোৰ লগত আহি আছে বৌ মোৰ বৌ হয় আৰু লগতে ভাবি আছোঁ আপোনালোকক আহিছোঁ যেতিয়া মই যিহেতু আহিছোঁ আপোনালোককো লৈ আহোঁ বুলি সেয়ে আমাৰ অকণমান গাঁৱৰ মানে খাবলৈ চেষ্টা কৰোঁ আৰু তেতিয়াহ'লে আমি গৈ থাকোঁ দিয়ক আপোনালোকে ভিডিঅ'টো চাই ভাবিছোঁ আপোনালোকক দেখাওঁ আমাৰ চাপৰিত কি খেতি কৰিছে আৰু মাহঁতে তাতে বাৰী কৰিছে বাৰীত কি কৰিছে সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম আৰু ব্লগটো
ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। সেইদিনা ব্লগটো আধাৰুৱা হ'ল, সেয়েহে আজি আকৌ আৰম্ভ কৰিছোঁ। আৰু কেনেকুৱা ৰাস্তা গোটেইবিলাক দেখাই থাকিম দিয়ক। এইফালে নদীখন কি সুন্দৰ, নদী আছে আৰু এইপিনে বাকীখিনি সেইটো যামটো পাহৰি যাম। আৰু চাওকচোন, তাই নহয় পাৰ হ'বলৈ ইমান ভয় কৰিছে, পিছত মামীয়েকে জোৰ কৰি টানি মেলি যেন তেন পাৰ কৰাই দিলে। আৰু আমাৰ চাপৰিৰ জেগা আৰু আমাৰ গাঁৱৰ ৰাইজে ইয়াতে খেতি কৰে। আৰু এয়া দেখিছেনে, এয়া আলু লগাইছে। যিহেতু এতিয়া আলু খেতিৰ ছিজন হয়, আৰু যিহেতু মোৰ ভিডিঅ'টো দেৰিকৈ আপলোড কৰিম, সেয়ে মই আপোনালোকক এতিয়াই কৰি ৰাখিছোঁ। কেতিয়া আপলোড কৰোঁ সেইখিনিও গম নাপাওঁ। আৰু এইখিনিয়ে চাওকচোন, চব খেতি কৰি ৰাখিছে। আলু, লাই, লফাৰ, সৰিয়হ, মাটিমাহ, যেতিয়া যি ছিজনত যি হয় মানে গোটেই খেতিখিনি আমাৰ গাঁৱৰ ৰাইজে ইয়াতেই কৰে। চকু মেলিব নোৱাৰে, ইমান ৰ'দ। এইপিনে সৰিয়হ দেখিছেনে? চাপৰিতে সৰিয়হ, মাটিমাহ আৰু বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰা হয়। আমাৰ সকলো গাঁৱৰ ৰাইজে ইয়াতে কৰেহি, যিসকলৰ মানে ইয়াত মাটি আছে। আৰু চাওকচোন, ইমান ডাঙৰ লাই শাক। আমাৰ এনেকৈ এখিলা দুখিলাই আমাৰ এক সাজৰ হৈ যাব, ইমান মানে ডাঙৰ, বহুত ডাঙৰ ডাঙৰ আছে। কিন্তু কেমেৰাত অকণমান সৰুকৈ দেখা পাইছে। আৰু এতিয়া আহিছোঁ মোৰ আটাইতকৈ ভাল লগা ঘৰলৈ আহি। এইটো সময়ত মানে যেতিয়া সৰিয়হ খেতি হয়, সেইটো টাইমত ঘৰলৈ আহি ভাল লগা আটাইতকৈ বস্তুটো হৈছে এই সৰিয়হ ফুলখিনি। চাওকচোন কিমান সুন্দৰ, দেখিয়ে ভাল লাগেনে মনটো? মোৰ হ'লে বিৰাট ভাল লাগে দেই। আৰু সেয়েহে ভাবিলোঁ ময়ো অকণমান চাওঁ, আপোনালোককো যিহেতু দেখাওঁ। আৰু লগতে মই সৰু সৰু ৰিলচ দুটামান বনাই লওঁ, আৰু ধুনীয়া ধুনীয়া ফটো উঠি লওঁ, আৰু আপোনালোকলৈ আগবঢ়ালোঁ ধুনীয়া ধুনীয়া ভিডিঅ'। আৰু আপোনালোকে এনেধৰণৰ লাই শাক দেখিছেনে বাৰু? আৰু কেতিয়াবা খাইছেনে? মই কিন্তু এইবাৰ খাম দেই। এয়া হৈছে লাই শাক। চাওকচোন ইমান ডাঙৰ ডাঙৰ, কেমেৰাত বহুত সৰুকৈ দেখা গৈছে। আমাৰ হাইটটো নহয়, আমাৰ মাইনে সমান সমান হয় ইয়াৰ লাই শাকখিনি। আৰু দেখিয়ে খাওঁ খাওঁ লাগি গৈছিল। আৰু সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আগলৈও মোৰ ভিডিঅ'বিলাক চাই যাব বুলি আশা কৰিম।